guys, welcome to my YouTube channel. So guys, আজি মানে আমি তিনচুকীয়ালৈ ওলাইছো আৰু দেখিছে আমি আজি হাজিকাছি ওলাইছো বিয়া খাবলৈ গৈ আছো মানে আৰু এয়া টিকলু এই অকল বদমাছ কৰি কৰি গৈ থাকিব আৰু এটা গাড়ী আগফালে বহি বাস বদমাছি ইয়াৰ আৰু এইফালে আছে হাজবেণ্ড আছে এইফালে So guys, আজি মানে আমি বিয়া খাবলৈ গৈছো তাতে মানে কি জানে না এটা স্পেশাল কথা আজি ব্রাইড মই যাবলৈ গৈ আছো তো হেতু কাৰণে মানে আজি বেছিয়ে মজা লাগিছে বিয়া খাবলৈ যাবলৈ সো গাইস ভিডিওটো আপোনালোকে কন্টিনিউ চাই থাকিব আজি মই এই বিয়াখনলৈ দেখাম আৰু এই টিকলুৰ বদমাছি কিটাও মই দেখাম আজি কিমান যে বদমাছ কৰে হাঁহিবলৈ শিকিছে হা কৰি সো গাইস ঠিক আছে আপোনালোকে ভিডিওটো কন্টিনিউ থাকিব বাই বাই So guys, দেখিছে পিছফালে মা পাপাহঁত আৰু বাইদেউ আৰু বৌ আছে তাহাতে পিছফালে বহি দেখিছে পোৱালিক কেনেকৈ খুৱাই আছে বেচাৰা যাতেকে ভুকত নাযায় হেতু কাৰণে আৰু গাখীৰো বনাই দিলো গাখীৰৰ বস্তুখিনি লৈ আহিছো বনাই দিলো তাক আৰু এয়া খাই আছে খাইতে গৈ আছে আৰু পোৱালি আৰু আমি পামেই আৰু বেছি দূৰ নাই আৰু তিনচুকীয়া সোমামেই আৰু লাহেকে সো So guys, আমি বিয়া ঘৰ আহি পালোহি আৰু এতিয়া সোমাই আছো আৰু এয়া So guys, দেখি আছো Bye bye. Tata. Bye bye. Bye bye Frida. Adik bye bye. Tadi ini kok? Tata nak khai bol. আপোনাৰ ভাগৰ লাগিছে নেকি বহি বহি আমনি লাগিছে বিয়া ঘৰত আমনি লাগিছে গাইছ আমি খাবলৈ বহি গলো আৰু এয়া দেখিছে পোলাও দিছে আৰু ইয়াতে চটপটি আছে আৰু এয়া চপ আছে আৰু ইয়াতে চিকেন দিছে আৰু যোনে চিকেন খোৱা নাই ফিছ দিছে বাৰু মইতো ফিছ নাখাওঁ বাৰু ইমান খাবলৈ মন নাই মানে সো গাইছ আমি খাবলৈ ষ্টাৰ্ট দিওঁ আৰু এতিয়া এইফালে পাপা আৰু হাবি আছে আৰু এইফালে
মা আছে আৰু এইফালে বাইদেউ আছে খাই আছে চব খোৱাত বিজি আছে কলেজত থাকোতে প্ৰভা মাটি থাকি গ'ল বিয়া হোৱাৰ পাছতো মাটি থাকিব যাবই নোৱাৰিলে সো গাইজ আমাৰ খোৱা হৈ গ'ল এতিয়া আৰু মই এবাৰ কইনাক দেখাই দিওঁ আৰু তাৰ পাছতে ওলাই আছোঁ আৰু বহুত দেৰি হৈ গৈছে এয়া দেখিছে মই এতিয়া কইনাক দেখাই আছোঁ বাৰু চাবচোন আৰু কেনেকুৱা লাগিছে জনাব দেই So guys, কি হল মানে কালি ৰাতি মই ব্লগটো কন্টিনিউ কৰিব নোৱাৰিলোঁ এই টিকলি কালি মানে ব্লগটো কন্টিনিউ কৰিব নোৱাৰিলোঁ কি হল মানে কালি আমাৰ বহুত দেৰি হৈ গ'ল যাওঁতে মানে আমি অলপ সোনকালে পাই গ'লোঁ আৰু তাতে মানে কইনাৰ নিয়মখিনি শেষ হোৱা নাছিলে তাৰ আগতে আমি পাই গ'লোঁ আৰু অলপ দেৰি হ'ল আৰু মেকআপ চেকআপ কৰোঁতে অলপ দেৰি হ'ল চ' ভাত চাত খাই আহোঁতেতো আৰুৱে দেৰি হৈ গ'ল আমি গধূলি হৈ গ'ল আৰু গধূলি আহোঁতে আৰু পোৱালি ছোৱালী লয় তেনেকুৱা ব্লগ কৰিবলৈ মনো যোৱা নাছিলে আৰু আহি পালোঁ ৰাতি আৰু ইমান ভাগৰত আৰু ব্লগ কৰিবলৈ মন নগ'ল চিধা শুই গ'লোগৈ চ' গাইজ আপোনালোকে দেখিলেই মই সজালোঁ কইনাজনীক চ' গাইজ জনাব কেনেকুৱা লাগিলে মেকআপটো জনাবলৈ নাপাহৰিব আৰু আজিৰ ব্লগটো কেনেকুৱা লাগিলে সেইটো জনাবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যোনে যোনে নতুনকৈ চাইছে ভিডিঅ'টো চ' গাইজ আকৌ লগ পাম নিউ এটা ভিডিঅ'ত আজিলৈ ইমানে বাই বাই